ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি এডুকেশ্যনেল চেনেল। আজিৰ ভিডিঅ'ত আমি ত্ৰিভুজৰ কোণ আৰু বাহু হিচাপে কেই প্ৰকাৰ সেই বিষয়ে আলোচনা কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ইয়াত দিয়া হৈছে ক্লাছ 4ৰ পাৰ্ট 6 আৰু ক্লাছ 9 আৰু 10তো এইখন পাৰ্ট আছে। ইয়াত কোৱেশ্চন 1, ত্ৰিভুজৰ বাহু হিচাপে কেই প্ৰকাৰ আৰু কি কি? এইখন এখন ত্ৰিভুজ। ইয়াৰ বাহু হিচাপত কেই প্ৰকাৰ ত্ৰিভুজ আৰু কি সেই বিষয়ে আমি আলোচনা কৰিব লাগিব। বাহু হিচাপত ত্ৰিভুজ তিনি প্ৰকাৰ। তিনি প্ৰকাৰ। অপশ্যন এ সমবাহু ত্ৰিভুজ। খ নম্বৰ যেনেকৈ আৰু এটা বাহু হিচাপ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষম বাহু ত্ৰিভুজ। ইয়াত বাহু হিচাপত ত্ৰিভুজ তিনি প্ৰকাৰ: সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষম বাহু ত্ৰিভুজ। এতিয়া ত্ৰিভুজৰ কোণ হিচাপত কেই প্ৰকাৰ সেই বিষয়ে আহিব। তেনেহ'লে আমি কোণ হিচাপত এতিয়া আলোচনা কৰিম। এতিয়া কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 2, ত্ৰিভুজৰ কোণ হিচাপত ত্ৰিভুজৰ কোণ হিচাপে কেই প্ৰকাৰ আৰু কি কি? কোণ হিচাপত তিনি প্ৰকাৰ। কোণ হিচাপত দিব লাগে। এতিয়া সূক্ষ্ম কোণী ত্ৰিভুজ, নম্বৰ স্থল কোণী ত্ৰিভুজ। নম্বৰ সমকোণী ত্ৰিভুজ। এটা ত্ৰিভুজ হ'ব লাগিলে ইয়াৰ কোণবোৰৰ সমষ্টি হ'ব লাগিব 180 ডিগ্ৰী। ত্ৰিভুজ হ'ব লাগিলে তিনিটা বাহু থাকিব লাগিব আৰু তিনিটা কোণৰ সমষ্টি হ'ব লাগিব